নমস্কাৰ বন্ধুসকল 2023 বৰ্ষৰ অন্তিম ক্ষণত দুখন ডাঙৰ সিনেমা ৰিলিজ হ'বলৈ গৈ আছে অৰ্থাৎ অহা 22 ডিসেম্বৰত দুখন সিনেমা ৰিলিজ হ'ব সেই দুখন সিনেমা হৈছে ক্ৰমে ডাংকি আৰু সালাৰ এই দুখন সিনেমাৰ ভিতৰত আপোনালোকে কোনখন সিনেমা চাবৰ কাৰণে বেছি এক্সাইটেড হৈ আছে কোনখন সিনেমা চাম বুলি ভাবি আছে তলত কমেন্ট কৰি প্লাই নিশ্চয় জনাব আৰু মই জনাম মই কোনখন সিনেমা চাবৰ কাৰণে বহুত বেছি এক্সাইটেড ডাংকি সিনেমাখনৰ মুখ্য চৰিত্ৰত আপোনালোকে দেখিবলৈ পাব শাহৰুখ খান বিকি কৌশল তাপসী পানু আৰু বহুতো কলাকুশলী এই ছবিখন পৰিচালনা কৰিছে আজিলৈকে এখনো সিনেমা ফ্লপ সিনেমা নিদিয়া ডাইৰেক্টৰ তেওঁ হৈছে ৰাজকুমাৰ ইৰাণীৰ ছবি কেনেকুৱা হয় আপোনালোকে নিশ্চয়কৈ জানে তেওঁৰ সিনেমা আজিলৈকে এখনো ফ্লপ হোৱা নাই হেয়া লাগিলে পিকে হওক 3 ইডিয়টছ হওক মুন্না ভাই এমবিবিএছ হওক নাইবা লাগে ৰাখো মুন্না ভাই সঞ্জু আটাইবিলাক সিনেমাই আপোনালোকে চালে নিশ্চয়কৈ গম পাব কেনেকুৱা ধৰণৰ সিনেমা বনায় ৰাজকুমাৰ ইৰাণীয়ে ডাংকি ছবিখন প্ৰস্তুত হৈছিল মাত্ৰ 85 কোটি টকাত আৰু ইয়াৰ লগত এডভাৰটাইজিং এড কৰি প্লাই ইয়াৰ বাজেট হৈছে 120 কোটি টকা এই ছবিখনৰ কাহিনীৰ বিষয়ে ক'বলৈ গ'লে ট্ৰেইলাৰটো চাই প্লাই যি অনুভৱ হৈছে হেয়া হৈছে ভাৰতৰ পৰা লণ্ডনলৈ যোৱা এটা যাত্ৰাক দেখুওৱা হ'ব আৰু এই যাত্ৰাত শাহৰুখ খানৰ ভায়েক অৰ্থাৎ বিকি কৌশলৰ মৃত্যু ঘটিব আৰু সেই কাহিনীটোকে খুব সুন্দৰকৈ দেখুওৱা হ'ব এই ছবিখনত কিন্তু ৰাজকুমাৰ ইৰাণীৰ ছবিত ইমান সহজ সৰল বা ইমান পোনপটীয়া নিশ্চয়কৈ নহয় এই ছবিখনত বহুত বেছি টুইষ্ট বহুত বেছি সাসপেন্স আৰু বহুত বেছি কিবা মেছেজ থাকিব কাৰণ ৰাজকুমাৰ ইৰাণীৰ আগৰ সিনেমাবিলাকৰ পৰা তাকেই অনুমান কৰিব পাৰি এই সিনেমাখন চাবৰ কাৰণে তো মই বহুত বেছি এক্সাইটেড আপোনালোকে বাৰু এক্সাইটেড হয়নে নহয় তলত কমেন্ট কৰি প্লাই জনাব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ডাংকি ছবিখনে মুক্তিৰ পূৰ্বে 150 কোটি টকা ইনকাম কৰিছে বুলি জানিব পাৰিছো অতিথি ৰিলিজৰ পৰা তেওঁলোকে ইনকাম কৰিছে 60 কোটি আৰু টেলিভিছন আৰু স্যাটেলাইটৰ পৰা তেওঁলোকে বাকিখিনি ইনকাম কৰিছে সালাৰ ছবিখন হৈছে প্ৰশান্ত নীলৰ এটা সুকীয়া ষ্টাইলেৰে নিৰ্মাণ কৰা এখন ছবি আৰু এই ছবিখন অকনমান ডাৰ্ক টনত হ'ব কাৰণ ইয়াৰ আগতেও তেওঁৰ সিনেমাবিলাক যেনেকে কেজিএফ চেপ্টাৰ 1 কেজিএফ চেপ্টাৰ 2 এই ছবিবিলাক অলপমান ডাৰ্ক টনত এটা ব্লেক টনত দেখিবলৈ পোৱা গৈছিল লাৰ্জাৰ দেন লাইফ একচনেৰে ভৰপুৰ বহুত মাছ মছলা থকা সিনেমা আৰু তাৰ ঠিক ব্যতিক্ৰম নহয় এই সালাৰ ছবিখনত এইখনতো আপোনালোকে লাৰ্জাৰ দেন লাইফ মাছ মছলা বহুত বেছি একচন দেখিবলৈ পাব লগতে এই ছবিখনৰ মুখ্য চৰিত্ৰত আপোনালোকে দেখিবলৈ পাব প্ৰভাস শ্ৰুতি হাসান আৰু পৃথ্বীৰাজক এই ছবিখনৰ ট্ৰেইলাৰটো চাই প্লাই ইয়াৰ কাহিনীৰ বিষয়ে যি অনুমান পোৱা গৈছে নিশ্চয়কৈ এই ছবিখনত এটা বন্ধুত্বৰ কাহিনী এখন সিংহাসন ৰক্ষাৰ কাৰণে কৰা যুদ্ধ কূটনীতিৰ কাহিনী সুন্দৰকৈ দেখুওৱা হ'ব আৰু এই ছবিখনৰ বাজেট হৈছে 400 কোটি টকা আৰু ইয়াৰে 100 কোটি টকা অকল প্ৰভাসৰে ফিজ আৰু এই ছবিখনে ইতিমধ্যে মুক্তিৰ পূৰ্বে প্ৰায় 250 কোটি টকা ইনকাম কৰিছে বুলি জানিব পৰা গৈছে অতিথি ৰিলিজ টেলিভিছন ৰিলিজ আৰু এডভান্স বুকিংৰ পৰা এই ইনকাম কৰিছে আপোনালোকে বাৰু ডাংকি আৰু সালাৰৰ ভিতৰত কোনখন সিনেমা চাবলৈ বেছি আগ্ৰহী তলত কমেন্ট কৰি প্লাই নিশ্চয়কৈ জনাব আপোনালোকে আপোনালোকৰ মতামত তলত কমেন্ট কৰি প্লাই নিশ্চয়কৈ জনাব এই এসআৰকে ভাৰ্চেছ প্ৰভাস এই যুদ্ধখনত কোন জয়ী হ'ব আপোনালোকে কোনখন সিনেমা চাবৰ কাৰণে বহুত বেছি এক্সাইটেড হৈ আছে মই যদি পাৰ্সোনালি কওঁ তেতিয়া হলে মই ডাংকি ছবিখনৰ কাৰণে বহুত বেছি এক্সাইটেড কাৰণ মই আগৰ পৰাই ৰাজকুমাৰ ইৰাণীৰ সিনেমা চাই ভাল পাওঁ গতিকে তেওঁৰ সিনেমা চাবৰ কাৰণে সদায় এক্সাইটেড হৈ থাকো নিশ্চয়কৈ সালাৰ সিনেমাখনো চাম কিন্তু তাতকৈ বেছি এক্সাইটেড হৈ আছো ডাংকিখনৰ কাৰণে আপোনালোকে বাৰু কোনখন সিনেমা আগত চাব সেই বিষয়ে তলত কমেন্ট কৰি প্লাই নিশ্চয় জনাব লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ